শিৱসাগৰৰ জেঙনিকটীয়া টেক্সি আলিত চোৰৰ চাফাই অভিযান। শিৱসাগৰ জিলাৰ জেঙনিকটীয়া টেক্সি আলিত সংঘটিত হৈছে পুনৰ এক চুৰি কাণ্ডৰ ঘটনা, য'ত ঘৰত কোনো মানুহ নথকাৰ সুযোগ লৈ চোৰে আতিকুৰ ৰহমান হাজৰিকাৰ ঘৰ লক্ষ্য কৰি চাফাই অভিযান চলায়। চোৰে দৰ্জা গ্ৰিল ভাঙি LED টিভি, ইনভাৰ্টাৰ বেটাৰী, ডেস্কটপ কম্পিউটাৰ, CC কেমেৰা সহ বহু মূল্যৱান সামগ্ৰী লুটি লৈ যায়। পৰিয়ালৰ বিশেষ কামৰ উদ্দেশ্যে বাহিৰত থকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এই অপৰাধ সংঘটিত কৰে। এই ঘটনাৰ পিছত আতিকুৰ ৰহমানে সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে এই ঘটনাৰ কেৱল মাত্ৰ দুদিন আগতেও সদৰ থানাৰ কাষতে একে নিশাই 3খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি হৈছিল, য'ত নগদ ধনসহ অন্যান্য সামগ্ৰী চোৰে লুটপাট চলাইছিল। এই ধৰণৰ পৰিঘটনাই স্পষ্টকৈ দেখুৱাইছে যে গভাইত চোৰৰ দল সক্ৰিয় হৈ উঠিছে আৰু আৰক্ষীৰ উপস্থিতিৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আস্থা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। দিনক দিনে এইদৰে চুৰি বা অপৰাধ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, অথচ আৰক্ষীৰ পৰা কোনো দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি ৰাইজে মত ব্যক্ত কৰিছে। এই ক্ষেত্ৰত জনসাধাৰণে আৰক্ষীৰ তৎপৰতাৰে অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰা, দুষ্ট চক্ৰ তথা ক্ৰমান্বয়ে সক্ৰিয় হৈ পৰা চুৰি চক্ৰটো ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইয়াত আমি দেখিলোঁ এই ঘৰত পদূলিতে মানুহ অলপ সৰহকৈ দেখিলোঁ, তাৰপৰা সুধি চালোঁ বোলে ইয়াত চুৰ হ'ল। তাৰপৰা এইটো আমাৰ টেক্সিআলি গাঁও। তেনেকুৱাতে আৰক্ষী প্ৰশাসনৰ মানুহখিনিও আহিলে লগতে সোমাই আহিলোঁ, দেখিলোঁ যে ঘৰত বহুত বস্তু নাই, গড্ৰেজ চড্ৰেজ চব খোলা, গোটেই বস্তু বাহিৰত তহিলং দিলে। এতিয়ালৈকে একো দেখা মতে আপোনাৰ LED নিলে আৰু গড্ৰেজত কি বস্তু নিছে নাজানো, বাহিৰত মটৰ চটৰ নিছে, এনেকে ইমানখিনিলৈকে দেখিলোঁ। হয় এতিয়া আৰক্ষীয়ে তদন্ত চলাই আছে। দৰ্জাও ভঙা হৈছে, পিছফালে গ্ৰিল ভঙা হৈছে। কেতিয়া চুৰ হৈছে ধৰিব পৰা নাই, সেইটো একো গম নাপাওঁ। আৰু প্ৰকৃততে ইয়াত মানুহো নাথাকে, বাহিৰত ট্ৰিটমেণ্টত তেখেতৰ মুৰব্বীজনৰ গা ভাল নাই, বাহিৰত ট্ৰিটমেণ্ট চলাই আছে, সেইটো কাৰণে।